নমস্কাৰ সকলোকে। মই আজি অন্য এটি খুব দৰকাৰী ভিডিঅ' লৈ আহিছোঁ। আমি ইংৰাজী, অসমীয়া বা যিকোনো কিছুমান প্ৰশ্ন উত্তৰ আমি নোৱাৰিলে আমি চিধা গুগললৈ আহোঁ, নহয় জানো? কিন্তু কিছুমান এনেকুৱা কুৱেশ্যন এনচাৰ আছে, এনেকুৱা ধৰি লওক গণিতৰ কিছুমান অংক থাকে যিবিলাক আমি টাইপিং কৰি বা আমি কৈ গুগলৰ পৰা উত্তৰটো পাব নোৱাৰোঁ। তেনেকুৱাবিলাক আৰু কেনেকৈ গুগলৰ পৰা আমি চলিউশ্যনটো উলিয়াব পাৰোঁ, আহকচোন আজি সেইটোৱে চাওঁ। মই লৈ লৈছোঁ তিনিটা প্ৰশ্ন, এটা গণিতৰ, এটা অসমীয়াত আৰু এটা ইংৰাজীত। এতিয়া আমি প্ৰথমতে গণিতৰটো চাই লৈছোঁ। এইটো এটা চলিউশ্যন হয়, গণিতৰ অংক হয়। এইটো আমি কেনেকৈনো চলিউশ্যন কৰিম চাই লওঁ। প্ৰথমতে আমি গুগললৈ গ'লোঁ। তাৰপাছত ইয়াতে দেখিব ট্ৰেন্সলেট টেক্সট, চাৰ্চ ফটো, ছল্ভ হোমৱৰ্ক। ইয়াতে আৰু কিছুমান বস্তু থাকিব। আপোনালোকে ছল্ভ হোমৱৰ্কত ক্লিক কৰাৰ লগে লগে এইটো খোল খাব। আপোনালোকে অ'পেন কেমেৰা কৰি দিব। তাৰপাছত আপোনালোকে ধুনীয়াকৈ যিটোৰ চলিউশ্যন আপোনালোকে বিচাৰিছে সেইটোৰ বেকেটৰ ভিতৰত অহা, বেকেটকেইটা দেখিছে হোৱাইট কালাৰত আছে যে, বেকেটৰ ভিতৰত অহাকৈ লৈ ল'ব ধুনীয়াকৈ। তাৰপাছত এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে স্ক্ৰল কৰিব, স্ক্ৰল ডাউন কৰিব। কৰাৰ লগে লগে দেখিব ইয়াতে চলিউশ্যনবিলাক আহিব। চাব, অলপ তললৈ আহিলে আপোনালোকে চলিউশ্যনকেইটা পাই যাব। ইয়াতে আহি গৈছে চলিউশ্যনকেইটা। এতিয়া এইটো চাওক, এইটোৰ চলিউশ্যনটো এনেকৈ ধুনীয়াকৈ আহি গৈছে। ঠিক তেনেদৰে এতিয়া আমি অন্য এটি ল'ম। এতিয়া আমি লৈছোঁ আকৌ চলিউশ্যনতে যাব, ছল্ভ হোমৱৰ্কতে যাব। গৈ আপোনালোকে অসমীয়াটো লৈছোঁ এইবাৰ মই, পৃথিৱীৰ 7টা সমাৰ্থক শব্দ। এইটো চাব, আপোনালোকে ধুনীয়াকৈ এনেকৈ ক্লিক কৰিব। তাৰপাছত তলত আহি যাব, বেলেগ বেলেগৰো আহিব। আপোনালোকে ঠিক তেনেকৈ পৃথিৱীৰটো ইয়াতে পাই যাব। দেখিছে? আৰু ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে গোটেইকেইটাই পাই যাব। ইয়াতে 4টা আহিছে, আপোনালোকে ইয়াতে ক্লিক কৰিলে গোটেইকেইটা আহি যাব। এনেদৰে আমি অসমীয়া, ইংৰাজী বা গণিত বা হিন্দী যিকোনো আমি এনেকৈ উলিয়াই ল'ব পাৰোঁ। দেখিছে? ঠিক তেনেদৰে এইবাৰ আমি অন্য এটি ল'ম। আকৌ ছল্ভ হোমৱৰ্কলৈ যাব। ধুনীয়াকৈ কেমেৰাটো যিটো প্ৰশ্ন উত্তৰ লাগে সেইটো লৈ ল'ব। মই ইংৰাজীত এটা লৈছিলোঁ, হু ৱাজ মহাত্মা গান্ধী। এইটো লৈ লৈছিলোঁ। আপোনালোকে ধুনীয়াকৈ লৈ এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে আকৌ স্ক্ৰল ডাউন কৰিলে উত্তৰবিলাক পাই যাব। এনেদৰেই আপোনালোকে যিকোনো প্ৰশ্ন উত্তৰ গুগলৰ পৰা ল'ব পাৰে। ধন্যবাদ।